vibe now when I look in your heart. তো ফাইনেলি আহি পাই গ'লোহি মই আপোনালোকক দেখাম ইয়াৰ যোনখিনি আছে ইয়াত যি আছে মই আপোনালোকক সকলোখিনি দেখাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আপোনালোকে ইয়াৰ মই পৰিৱেশটো দেখাই লৈছোঁ আপোনাক প্ৰথমতে চাই লওক এই চাৰিওফালৰ মই ভিউজটো আপোনালোকক প্ৰথমতে দেখাই লৈছোঁ বহুত ধুনীয়া জেগাত আছে বহুত ধুনীয়া পৰিৱেশ আৰু আপোনালোকে চাই থাকক এতিয়া ইয়াত আপোনালোকে বহুত ধৰণৰ সুবিধা আছে গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মই এতিয়া আপোনালোকে ইয়াত কি আছে কি নাই সেইখিনি মই আপোনালোকক দেখাইছোঁ গতিকে চাই থাককচোন ভিডিঅ'টো আহক ভিডিঅ'টো আগবাঢ়ি যাওঁ তো হেল্ল' ফ্ৰেণ্ডছ মই আপোনালোকক দেখাম মণ্ডু ৰিজৰ্টৰ ভিতৰভাগ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ গতিকে চাওক মোৰ বেক চাইডে যোনটো আছে এটা ধুনীয়া ঘৰ হয় এইটো আপোনালোকে চাওক বহুত ধুনীয়া ঘৰ হয় এইটো আৰু মই এতিয়া উপস্থিত আছোঁ কাজিৰঙাৰ যি মণ্ডু ৰিজৰ্ট হয় তাত আছোঁ ইয়াৰ পৰিৱেশটো বহুত সুকীয়া পৰিৱেশ হয় আৰু এইপিনে আছে প্ৰথম পাহাৰ এইপিনে আছে এইটো পাহাৰ হয় আৰু পাহাৰৰ একদম দাঁতিতে লাগি আছে মণ্ডু ৰিজৰ্ট গতিকে আপোনালোকে চাই থাকক মণ্ডু ৰিজৰ্টৰ ভিতৰভাগ মই আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া পৰিৱেশত আছে মণ্ডু ৰিজৰ্টখন গতিকে আপোনালোকে কাজিৰঙা যদি আহে তেতিয়াহ'লে মণ্ডু ৰিজৰ্টত আহিব পাৰে বহুত ধুনীয়া ফেমিলি ৰিজৰ্ট হয় এখন ইয়াত আপোনালোকে সকলো ধৰণৰ সুবিধা আছে ৰেষ্টুৰেণ্ট আছে আৰু আপোনালোকৰ গোটেইখিনি খোৱাৰ পৰা ধুনীয়া সুবিধাখিনি গোটেইখিনি ইয়াত আছে গতিকে চাই থাকক এইপিনে আহি আছোঁ এইপিনে এই তিনিটা ধুনীয়া ঘৰ আছে এই তিনিটা ঘৰ মই আপোনালোকক দেখাই আছোঁ পোনপ্ৰথমতে মই আপোনালোকক দেখাই আছোঁ এই ঘৰ তিনিটা দেখাই আছোঁ তাৰপিছত আৰু এইপিনে আছে ৰেষ্টুৰেণ্ট আছে আৰু কিবাকিবি তেনেকৈ ধৰণৰ আছে গতিকে চাওক আপোনালোকে গতিকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক আৰু মই বেলেগ ইয়াত কি আছে সেইখিনি আপোনালোকক দেখাই থাকিম গতিকে চাই থাককচোন ভিডিঅ'টো তো আপোনালোকে চাওক ইয়াৰ পৰিৱেশটো চাওক ইয়াত মই এতিয়া দেখাইছোঁ ইয়াৰ পৰিৱেশটো মই আপোনালোকক দেখাইছোঁ পৰিৱেশ চাওক নদী জুৰি দি পানী বৈ আছে আৰু পাহাৰৰ দাঁতিতে লাগি আছে এতিয়া মই ইয়াত উপস্থিত আছোঁ আৰু মই দেখাই আছোঁ ইয়াত এইকেইটা কটেজ আছে সেই কটেজকেইটা মই আপোনালোকক দেখাইছোঁ আৰু এইপিনে আছে গেষ্ট হাউচ হয় সেইকেইটা গেষ্ট হাউচ ইয়াত আপোনালোকে থাকিব পাৰিব সকলো ধৰণৰ সুবিধা আছে ইয়াতে তো চাই থাকক ভিডিঅ'টো ফ্ৰেণ্ডছ মই আপোনালোকক জনাব বিচাৰিছোঁ যে মণ্ডু ৰিজৰ্টৰ যি প্ৰাইচ লিষ্ট সেইখিনি মই আপোনালোকক জনাম এই বিষয়ে জনাব আপোনাৰ নামটো কি আছিলে বিজয় দাদাই জনাব আপোনালোকক সকলোখিনি মণ্ডু ৰিজৰ্টৰ বিষয়ে গতিকে আহকচোন জানো বিজয় দাদাৰ পৰা হয় আমাৰ তিনিটা টাইপৰ ৰুম আছে এটা আছে লাক্সাৰী টেণ্ট যোনটো আপোনালোকে দেখি আছে লাক্সাৰী টেণ্ট সেইটো প্ৰাইচ আছে আপোনাৰ এতিয়া 50% ডিছকাউণ্ট কৰি আছে 2650 আৰু আপোনাৰ নেক্সট আছে আমাৰ প্ৰিমিয়াম কটেজ যোনটো প্ৰাইচ আছে আপোনাৰ 37
আৰু তাৰ ওপৰত আছে আমাৰ উডেন কটেজটোৰ প্ৰাইচ আছে বৰ্তমান 4200 ঠিক আছে পাৰ নাইট আৰু আমি এই এটা ৰুমত দুজন গেষ্টক এলাউ কৰোঁ তো এক্সট্ৰা যদি থাকিব বিচাৰে তেতিয়াহ'লে এক্সট্ৰা থাকিব পাৰিব কিন্তু আপুনি যোনটো প্ৰিমিয়াম কটেজ সেইটো এইফালে আছে প্ৰিমিয়াম কটেজৰ ছেইম পাব আপোনাৰ ঘৰৰ নিচিনা ফিলিংছ পাব বাট যোনবোৰ টেণ্ট আছে বা উডেন কটেজ আছে সেইবোৰ এডভেঞ্চাৰ টাইপৰ হ'ব আপোনাৰ এফালে ভিউটো বেছি ধুনীয়া আৰু আপোনালোকৰ ইয়াত বুকিং কৰিবৰ কাৰণে কি কৰিব লাগিব সেইখিনি আপুনি কৈ দিব আমাৰ ৱেবছাইট আছে আপোনাৰ booking.com পৰা কৰিব পাৰিব বা MMT পৰা কৰিব পাৰিব আৰু আপুনি আপোনাৰ নাম্বাৰ লৈ বা আমাৰ চিধা ফোন কৰি দিলে আমি আপোনালোকৰ ৰুম থৈ দিম খালি 1 উইকৰ আগতে এডভান্স বুকিং কৰিব লাগিব গতিকে ফ্ৰেণ্ডছ আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত সকলোখিনি লিংক পাই যাব আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে ইয়াত এডভান্স বুকিং কৰি আপোনালোকে ইয়াত আহিব পাৰে আৰু মই ডেছক্ৰিপশ্যনত সকলোখিনি দি দিম গতিকে আহকচোন ভিডিঅ'টো ইমানেই গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই টাটা